স্বাগতম জনাইছোঁ এটলাছ মোৰ ব্লগটো মানে আজি মই ষ্টাৰ্ট কৰিলোঁ সদায় ভাবোঁ ব্লগ কৰিম কিবা এটা মানে এলাহো লাগে একচুৱেলি মানে টাইমো নহয়গৈ ব্লগ এটা বনাবলৈ এতিয়া ভাবিছোঁ মানে ইউটিউবৰ হয়তো ইমান এটা ইজি কথা নহয় এটা ভিডিঅ' বনোৱা এডিটিং কৰা আকৌ ভাল হৈছেনে নাই চোৱা মানে বহুত কথা আছে আৰু তাৰ ওপৰত ছাবস্ক্ৰাইবাৰ বাঢ়িছেনে নাই ভিউজ চোৱা ডেইলি মানে গম পাই গৈছোঁ কিমান কষ্ট সেইকাৰণে আপোনালোকে কোনোবা যদি মোৰ চেনেলত নতুন প্লিজ যদি ভিডিঅ'টো চাইছে লাইক ডিছলাইক কিবা এটাতো কৰিব ডিছলাইক নকৰিব আৰু প্লিজ যদি মোৰ ভিডিঅ'বোৰ ভাল পাইছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু বেছি কথা নকওঁ একচুৱেলি আজি ব্লগটো ষ্টাৰ্ট কৰিম ভাবিছোঁ আজি মানে ঘৰত কেইটামান বস্তু নাই আজি মই কিবা এটা বনাম বুলি ভাবিছোঁ কিবা এটা নহয় বহুতকেইটা বস্তু মানে মোৰ লিষ্টত আছে যে এইকেইটা ভিডিঅ' কৰিব লাগিব কিন্তু ঘৰত মানে কি হয় এটা বস্তু থাকে এটা বস্তু নাথাকে আৰু সেইদিনাখন ভাবিলোঁ ফ্ৰেণ্ডশ্বিপ দিনাখন ভাবিলোঁ এটা মানে স্পেচিয়েল ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম নাই ঘৰত সেই দুটামান বস্তু নাই ঘৰত দুটামান বস্তু নাই সেইকাৰণে ভাবিলোঁ আজি অলপ টাউনৰ ফালে যাওঁ আজি ভাবিলোঁ অলপ টাউনৰ ফালে যাওঁ আৰু আপোনালোকক দেখাম কি বস্তু আনিলোঁ কি বনাওঁ ৰেচিপিটো শ্বেয়াৰ কৰিমেই অবভিয়াছলি তেনেহ'লে বেছি কথা নকওঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তেনেহ'লে ব'লক আৰু এয়া হৈছে মোৰ ৰাতিপুৱা খানা মানে মই সদায় ভাতেই খাওঁ ৰাতিপুৱা আৰু এয়া মায়ে বনাইছে এয়া হৈছে বুট আছে আৰু আলু এতিয়া আমাৰ মহাৰাণী এয়া উঠিছে আৰামছে পানী খাইছে এবাৰ এইপিনে চোৱা আৰামৰ জিন্দগী এয়া টিভি চাই আছে দ্য কপিল শৰ্মা শ্ব' আৰু এতিয়া মই কৰাওঁ অনলাইন ক্লাছ এইখন আছে বুক কেমিষ্ট্ৰি তেনেহ'লে অলপ পাছত পাতি আছোঁ আৰু এয়া হৈছে আমাৰ পদূলিৰ মধুৰি চব পোকে খোৱা চব এটাও ভাল নহয় চব পোকে খোৱা তাকে মায়ে বাচি ইয়াত থৈছে কিন্তু খাবলৈ বহুত মিঠা হয় হে ফ্ৰেণ্ডছ কাম কৰিলোঁ ঘৰ চৰ মোহাৰো আৰু বাচন বৰ্তন অলপমান ধুই দিওঁ খানাটো বাৰু দিনৰ খানাটো মায়ে বনায় মই আৰু মাজে মাজে কিছুমান নতুন বস্তু বনাই থাকোঁ ৰেচিপি খুৱাই থাকোঁ এইটো যে মধুৰিটো মায়ে কাটি আছিলে বহুত মিঠা হয় একচুৱেলি মায়ে কিবা এটা বনাব কৈছিলোঁৱে মই দেখাম বাৰু কি বনায় তেতিয়াহ'লে বেছি দেৰি কথা নাপাতোঁ আৰু বজাৰ কৰিবলৈ যাব লগা আছে ভণ্টিৰ লগত যাম আৰু আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব এয়া মই পিন্ধিছোঁ লেন্স লগাইছোঁ অলপমান কণা হয় সেইকাৰণে পিন্ধিব লাগে চশমা পিন্ধিবলৈ বেয়া পাওঁ কাৰণে আৰু এইটো মোৰ বেগ মই নিম এতিয়া আৰু এইবোৰ খুচুৰা পইচাহে আছে এতিয়া ATM গৈ ওলাব লাগিব আৰু এখন হৈছে পেন কাৰ্ড আধাৰ কাৰ্ড আছে আৰু মোৰ বহুত এচেঞ্চিয়েল টেবলেট হয় মোক লাগে এইটো লগত এখন হৈছে বজাৰৰ লিষ্ট গ'ল আৰু এইপিনে মায়ে মধুৰিখিনি বইল কৰি আছে মই ওলালোঁ এতিয়া ভণ্টিক পঠাইছোঁ ATMলৈ একচুৱেলি বহুত ৰ'দ দিছে তাইকে কৈছোঁ যে যাওঁ উলিয়াই আন জল্দি তাই আহিলে এতিয়া যাম আৰু একচুৱেলি আজি ভাল লাগি আছে ভালো লাগিছে বেয়াও লাগিছে তাতো ইমান গৰম আজি বাপৰে আৰু বহু দিনৰ মূৰত অলপমান জিন্স আৰু টি চাৰ্ট পিন্ধি পেলাই ওলাইছোঁ এনিৱে অলপমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিম চব বস্তু আৰু ভণ্টি আৰু মই উঠিলোঁ টেম্পোত অকল আমি দুজনীহে আছোঁ উপায় নাই টেম্পোত যাবলগীয়া হৈছে কৰোনাৰ ভয়টো আছেই
আৰু ঠাইটুকুৰা সকলোৱে নিশ্চয় চিনি পাইছে। এখন হৈছে অভাৰব্ৰিজ আৰু এই টুকুৰা ঠাইটো সকলোৱে গম পাইছে হ'বলা আমাৰ বন্ধ হৈ থকা পেপাৰ মিল। চাওক সকলো পিনে জংঘল আৰু এয়া জাগিৰোডলৈ গৈ আছোঁ। আৰু এয়া আহি জাগিৰোড পালোঁ। আমাৰ কলনীৰ পৰা খুব বেছি 7 কিলোমিটাৰমান হ'ব চাগে। এখন হৈছে ইণ্ডাছ একাডেমি। এইপিনে এইটো হৈছে শিৱ মন্দিৰ আৰু এইটো চাইডে যায় নিজৰা পাৰ আৰু ইয়াৰ ওচৰত আছে ক্ৰিটিকাছ হোটেল। জাগিৰোডৰ সকলোৱে এইবোৰ দেখিছোঁ চিনিয়ে পাইছে হ'বলা। আৰু এতিয়া আমি বজাৰ চজাৰ কৰি ভাগৰ লাগিলে আৰু এই আইচক্ৰীম খাইছোঁ, আমুল আইচক্ৰীম আৰু নতুন আমুলৰ আইচক্ৰীম হয় য়োগাৰ্ট মেংগ', ভাল লাগিল খাই। আৰু এয়া গৰমত আমাৰ অৱস্থা চাওক, ভণ্টি একেবাৰে গৰমত থাকিবই নোৱাৰে, তাইৰ পৰা পাগল হৈ আছে। কেতিয়া মেজিক চলিব তেনেকুৱা লাগি আছে। অৱস্থাটো দেখি হ'বলা গমেই পাইছে কিমান গৰম। আৰু এয়া ঘৰ আহি পালোঁ আৰু আমাৰ এয়া কোৱাৰ্টাৰৰ সন্মুখত নেশ্যনেল হাইৱে 37। গা পা ধুলোঁ, এতিয়া বস্তুকেইটা দেখাই আছোঁ। তাৰপাছত এতিয়া ভাত খাই লওঁ, তাৰপিছত ৰেষ্ট কৰিম অলপমান। আজি চাগে ৰেচিপিটো বনোৱা হয় নে নহয় ঠিক নাই। আৰু এইবোৰে আনিলোঁ বজাৰৰ পৰা কিবা কিবি খোৱা বস্তু। এতিয়া মায়ে বইল কৰি থোৱা মধুৰিখিনি এনেকৈ ফেটি লৈছে আৰু এখন চাফা কাপোৰত এনেকৈ লৈ লৈছে যাতে ৰসখিনি ভালদৰে চেপি উলিয়াব পাৰে। এনেকৈ তাৰপাছত 1.5 কাপ চেনি দিছে ইয়াত আৰু এতিয়া এইখিনি বইল কৰিবলৈ দিয়া হ'ল। লগতে নেমুৰ ৰস আধা ফালো দিব পাৰে, লগতে ভিনেগাৰো দিব পাৰে, বহুত দিনলৈকে ভাল হৈ থাকিব। আৰু এতিয়া এইখিনি গৰম কৰা হৈছে। তাৰপাছত ফেনখিনি অলপ আঁতৰাই দিছোঁ, লগতে এইটো ফুড কালাৰ দিছোঁ। এইটো বহুত অপশ্যনেল হয়, দিব পাৰে নিদিবও পাৰে। আৰু এতিয়া বইল কৰি আছোঁ যেতিয়ালৈকে অলপ আঠা নিচিনা হৈ নাযায় গোটেইখিনি চলিউশ্যনখিনি। এতিয়া এটা ঠাণ্ডা পানী পাত্ৰ এটাত জামখিনি ঢালি দিছোঁ যাতে অলপ ঠাণ্ডা হয়। আৰু ঠাণ্ডা হোৱাৰ পাছত এইখিনি হৈ গ'ল আমাৰ জাম, মধুৰিআমৰ জাম। অলপমান দিবি, গোটেইটো খা। গোটেই পেলালি নে তলত, এই গোটেই কাপোৰত পৰিলে। সেই ফ্ৰেণ্ডছ, কালি ব্লগটো শেষ কৰা নহ'ল, ইমান ভাগৰ লাগিলে, একো বনোৱাও নহ'ল। আজি বনাম বা এটা ক্ৰীমি, অলপ চিজি, কি বনাম ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই এতিয়া লৈছোঁ মেকাৰণি 1 কাপ, গাখীৰ 1 কাপ, এইটো হৈছে অৰিগেনো, মিক্স হাৰ্ব, আমুল বাটাৰ আৰু আমুল চীজ এটা কিউব লৈছোঁ। আৰু এয়া লৈছোঁ ময়দা অলপমান 1 চামুচ, চিলি ফ্লেক্স, গাজৰ, বিন, অলপ নিমখ আৰু হৈছে কাটি লোৱা, অলপ কুটি লোৱা একচুৱেলি নহৰু। এয়া মই বনাম কিবা এটা। এতিয়া পানী গৰম কৰি অলপমান তেল দি দিছোঁ, লগতে দিছোঁ 1 চামুচ নিমখ আৰু মেকাৰণিখিনি সিজিবলৈ দি দিছোঁ। একচুৱেলি তেল দিলে মানে মেকাৰণিখিনি লাগি নধৰে, সেইকাৰণে দিছোঁ। আৰু এয়া মেকাৰণি বইল হৈ আছে। এতিয়া সেইখিনি সিজিলে নে নাই চাইছোঁ মই, অলপ কাটি 70% হ'লে হৈ যায়। এতিয়া এখন পেনত তেল গৰম কৰি ইয়াত দিছোঁ গাজৰ, লগতে ইয়াত দিছোঁ বিন। একচুৱেলি কেপচিকাম ওচৰত নাই, কেপচিকাম দিলে বেছি বেটাৰ হয়। চুইট কৰ্ণো দিব লাগে। দেখছে ইমান কালাৰফুল হৈছে। এইখিনি অলপমান ভালদৰে সিজাই ল'ম। নিমখটো দিবলৈ পাহৰিয়ে গৈছিলোঁ, এতিয়া দিছোঁ, একো নাই। এয়া হৈ গ'ল ভাজা। এতিয়া সেইখন পেনত দিছোঁ 1.5 চামুচমান বাটাৰখিনি গলিব দিলোঁ। এতিয়া দিছোঁ ময়দাখিনি 1.5 চামুচমান হ'ব। এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম। এতিয়া মই দিছোঁ গাখীৰখিনি। একচুৱেলি গাখীৰ দিয়াৰ আগত মই নহৰু দিছিলোঁ, একচুৱেলি ভিডিঅ' কৰিব থাকি গ'ল, একো নাই, হৈ যায় কেতিয়াবা। এতিয়া গাখীৰখিনি ভালদৰে অলপ ডাঠ হ'বলৈ গৰম কৰি লৈছোঁ।
এতিয়া দিছোঁ চিলি ফ্লেক্সখিনি, তাৰপাছত দিছোঁ এইটো মিক্স হাৰ্ব, তাৰপাছত দিছোঁ এইটো অৰেগেনো, চব অপশ্যনেল হয়, জালুকৰ গুড়িও দিব পাৰে। এতিয়া চীজখিনি ভালদৰে ৰুকি ওপৰত দি দিছোঁ। এতিয়া আৰু অলপমান গাখীৰ দিছোঁ, অলপ পনীয়া লাগে। এতিয়া দিছোঁ ভেজিটেবলছখিনি, এতিয়া দিছোঁ মেকাৰনিখিনি, তাৰপাছত গোটেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। নিজে দেখিয়ে লোভ লাগি যায়। বনাই চাবাচোন, বহুত টেষ্টি হয়, একচুৱেলি বহুত য়াম্মি হয়। এয়া অলমষ্ট ৰেডি হৈ গৈছে আৰু ওপৰত অলপমান জালুকৰ গুড়ি ছটিয়াই দিছোঁ। এয়া হৈ গ'ল আমাৰ হোৱাইট চচ মেকাৰনি। কেনেকুৱা লাগিছে খাবলৈ? দেখিবলৈতো ভালে হৈছে, বাট লেটছ ট্ৰাই। ধুম টানা ধুম টানা। টেষ্টি, হে সঁচা কথা ক, ইয়াম, বহুত টেষ্টি। কিমান টেষ্টি? ফ্ৰেণ্ডছ, ব্লগটো চাই কেনেকুৱা পালে প্লিজ কমেণ্টত জনাব। আৰু মই যিটো ৰেচিপি আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ আজি, যদি ঘৰত বনাই প্লিজ মোক জনাব। তেনেহ'লে আজিলৈ বাই বাই, আৰু প্লিজ 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 ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো।